মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইচএছ ছেকেণ্ড ইয়াৰ অসমীয়া বিষয়ৰ প্ৰথম পাঠটিৰ বহুত দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰথম পাঠটি হৈছে মোৰ মাতৃমুখ দৰ্শন, কবি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নম্বৰ কুৱেশ্যনটো হৈছে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মতে জ্ঞান আৰু মৰজিউ কোন আছিল? মোৰ মাতৃমুখ দৰ্শনত লেখকে উল্লেখ কৰা মতে জ্ঞান আছিল আৰ্ল কলেজৰ প্ৰিন্সিপাল জ্ঞাননাথ বৰুৱা আৰু মৰজিউ আছিল কবি বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যনখিনি খুব ইম্পৰ্টেণ্ট। কুৱেশ্যন 2 হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটোত ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ পৰা সংগ্ৰহ কৰা হৈছে। কুৱেশ্যন 3 হৈছে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। 4 নম্বৰটো হৈছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। 5টো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম উল্লেখ কৰা। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হৈছে লিটিকাই। 6 নম্বৰটো হৈছে মোৰ মাতৃমুখ দৰ্শনটি মাতৃ শব্দৰে কি বুজোৱা হৈছে আৰু কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে মাতৃভূমি অৰ্থাৎ অসমক বুজোৱা হৈছে। প্ৰায় 1.5 বছৰ পিছত লেখকে মাতৃমুখ দৰ্শন কৰিছিল। 7টো হৈছে হাহা হুহু কোন আছিল? হাহা হুহু পাৰ্বতীৰ মানস পুত্ৰ আছিল।